Hello, good morning everyone. আজি হ'ল আমাৰ ব্লগ ডে 2 এণ্ড যাত্ৰা হ'ব বৰদোৱা জুবিন ক্ষেত্ৰ সোণাপুৰ ইফালে শ্বিলং হৈ যাব পাৰে নহ'লে ঘৰ হৈ যাব পাৰে পইচাৰে নাতিলি শ্বিলং পইচাৰে নাতিলি ঘৰ বাকী স্কেনাৰখন ইয়াতে দি দিম স্ক্ৰীণত যাহওক এই ৰুমত চাওক এইকেইটা কিবা কাম কৰি আছে আৰু এটা সেইটো বাকী মই ইয়াত অকলে আৰু এটা আছিল আগবাঢ়িছি আহি যাব বাকী ড্ৰেছ কৰি লগ পাই বৰদোৱালৈ যাবলৈ ৰেডি আমি ধুতি পিন্ধি আছে এয়া এই গামোচা পিন্ধি তাত বান্ধি সেয়া বৰদোৱাৰ কাৰণে ৰেডি এয়া ৰেডি হৈ আছে এয়া ৰেডি পুৰা আৰু মইতো ফুল গেট আপ চাওক বাকী আৰু এইটো ড্ৰাইভাৰ আমাৰ গাড়ী গাইছ আমি এতিয়া ওলাই দিলোঁ বৰদোৱাৰ কাৰণে পুৰা ফুল গেট আপত অলপ প্ৰব্লেম হৈ আছে এইটো তথাপিতো আৰু ফুল গেট আপ গাইছ অল আছাম ৰাইডৰ গাইছ আমাৰ ডে 2 আজি অল আছাম ৰাইড ডে 2 তো আমি বৰদোৱা যাই আছোঁ বৰ্তমান পুৰা ফুল গেট আপ ফুল প্ৰস্তুতি গাইছ ফাইনেলি আমি আহি পালোঁ বৰদোৱা থান এই হৈছে বৰদোৱা থান ইয়াত দেখা আছে পকেট মাৰৰ পৰা সাৱধান এইকেইটাকে ভয় লাগে গাইছ এইকেইটাই পকেট মাৰ ডেঞ্জাৰ মালি দিছ ইজ বৰদোৱা থান বৰদোৱা বটদোৱা আৰু বৰদোৱা আলি পুখুৰী আৰু আমাৰ এটা বাপে কাপোৰ ওলাই আছে ৰ'ব এয়া পুৰা ড্ৰেছ কৰি আছে হ'ব পাৰিব দে মুখত দেখাবলৈ নোৱাৰি ধুতি পিন্ধিব নোৱাৰি বোলে বাদ দে এয়া আমি এতিয়া পুৰা ফুল ৰেডি আৰু এয়া এইফালে পাব আছে এটা গাইছ হেৰি হ'ব আমি পালোহি ধূপ জ্বলোৱা জেগাটো বিচাৰি লওঁ ককা ধূপ চুপ ক'ত জ্বলাই ধূপ ক'ত জ্বলাই ধূপ চাকি আচ্ছা এটা বস্তু দেখাই আছোঁ গৰুৰ ব্যৱহৃত পাটনাদ এইটো কি বস্তু গম নাপাওঁ পাটনাদ আৰু গাইছ এইফালে পিকনিক চলি আছে লালমোহন গাইছ দুটা খাইছিলোঁ তাকে শুনি আছে এই ইয়াত ৰন্ধন প্ৰকৰণ নিশাই গাইছ মই দেখাই আছোঁ বস্তু এটা এইফালে চাওক জুম কৰি দেখাইছোঁ তাতে আমাৰ সেয়া আহিছিল এতিয়া আমি বৰদোৱা এইখিনিৰ পৰা ওলাই দিলোঁ
নতুনটোত চাগে যাম যাবও পাৰোঁ মোৰ ইমান হেৰি নাই পেণ্ট চেণ্ট পিন্ধিলত আছোঁ তুমি পাইছোঁ পুৰা কেইটামান আহি গ'লো আকৌ এতিয়া পেণ্ট চান কিতাপ গাইছ আমাৰ নাই আমি এটা ক'ৰবাত যাব মই অকলকৈ লৈছোঁ ৰ আমি পুৰণা মন্দিৰৰ পৰা জাষ্ট ওলাই দিলোঁ গাইছ অসমৰ পৰিৱেশ বিউটি অফ আছাম তো থ্ৰুটি এণ্টা সোনকালে সেইকাৰণে আহিব নোৱাৰিলে আমি আহিলোঁ আহি গ'লোঁ ই আৰু মই আহিছোঁ মেইন কথা হ'ল সি বাকী দুজন ৰৈ গ'ল কাৰণ ছুটি পিন্ধা নাই তেওঁলোকে মজা গাইছ কি ফিলিংছ গাইছ কি ক'ম মানে শান্তিময় পৰিৱেশ যথেষ্ট বহুত লোক আছে ইয়াতে ভাল লাগিছে চাওক না গাইছ পৰিৱেশ চাওক এনে আহিব পৰা নাই বাহিৰত আছে ছুটিযোৰ পিন্ধি আহিব পাহৰিলে চাওক না গাইছ টয়লেট কি মজা বনাইছে কিবা আৰু ইয়াৰে এটা কথা ভাল লাগিছে এটা পৰিষ্কাৰ চাৰিওফালে ডাষ্টবিন চবতে ডাষ্টবিন মানে শান্তি পুৰা শান্তি পুৰা শান্তি পৰিৱেশ চাওঁ ককা দিয়ক কমপ্লিট হোৱা নাই কিন্তু এইটো নাটঘৰ হ'ব ইফালে আৰু ভাল লাগিছে পৰিৱেশটো আছে ইয়াৰ পৰা শ্বিলং মজা গাইছে দ্য বিউটি অফ আছাম দ্য বিউটি অফ নগাঁও বৰদোৱা ইয়াৰ পৰা ওলাই দিম নেক্সট লোকেশ্যন সোণাপুৰ নেক্সট ব্লগ পাব সোণাপুৰৰ পৰা অঁ গাইছ এই ঘুমাই লৈছোঁ এই ৰাস্তাৰ ফাটিকেইটা সেইয়া তৰমুজ এই তৰমুজ চাওঁ এইয়া তৰমুজ চিৰাত পৰা নাই তৰমুজ আহি গ'ল গাইছ এইয়া তৰমুজ আৰু ইয়াতে কাটি জেগা পালা গৈছে আমাৰ গাইছ কি ডাঙৰ বোলে থল লাগি মাংস বগাখিনিও এৰা নাই ভাই চুটি পাৰি বহি লৈছোঁ একদম টপিলা বেয়া দিছে আকৌ গাইছে পাৰ্টি এই কি পাৰ্টি এইটো
गन्ने का जूस কেনে গা ইয়া पानी का नहीं गन्ने का কিবাহৰ জুচ বোলে কুঁহিয়াৰৰ জুচ দে অসমীয়াত ক'লে হ'ব কুঁহিয়াৰ জুচ অলপ খাই লওঁ ৰ ওই বা ও রাইডার ভাই আমি জাগরিত পালো হয়তো আপনার বল তো গাইজ ফাইনেলি আহি পালোঁ জুবিন ক্ষেত্ৰ স্থলী গৈ আছোঁ ৰ'ব ভিতৰত প্ৰথমে হ'ব খুলি লওঁ অ'কে ফাইনেলি আহি গ'লোঁ জুবিন ক্ষেত্ৰ গাইজ আহি পালোঁ জুবিন ক্ষেত্ৰ আৰু লগৰকেইটাক বিচাৰি লওঁ ৰ ক'ত বা আছে সিহঁত ওকে গাইছ এতিয়া আমি জুবিন ক্ষেত্ৰৰ পৰা ওলালোঁ এতিয়া যাম ক'ত আমি শ্বহীদ য'ত নতুনকৈ বনাইছে হয়তো শ্বহীদ কি আছিল ক্ষেত্ৰ মানে শহীদ ক্ষেত্ৰ যাই পেলাই কৈ আছোঁ গাইছ কি ইয়াছ যাই আছোঁ বৰাগাঁও নেক্সট লোকেশ্যন বৰাগাঁও গাইছ আহি পালোঁ আমি যোৰাবাট আৰু ভিউ চাওঁ এই পাহাৰ চাহাৰ আছে এইফালে গাড়ী চলি আছে পূৰা পিছফালে এইফালে ফটোশ্বুট চলি আছে ওইয়া যোৰাবাটৰ পৰা যাম খানাপাৰাত ভাত খাম ভাত খাই যাম শ্বহীদ ক্ষেত্ৰ তাৰ পৰা ঘৰ কৰি আজি ব্লগ এনেকৈ শেষ হ'ব চাব ভাল পাব ঠিক আছে আমি আহি পালোঁ খানাপাৰা এতিয়া খানাটো খাই লওঁ ৰ'ব অ'কে গাইছ এতিয়া ভাতটো খাই লওঁ প্ৰেছাৰ কুকাৰ বোলে হুইচেল মাৰিব মানে আমাৰ গম পাইছে কি খাম এইফালে চলি আছে বহি আছে মই বহি আছোঁ বাকী বঢ়িয়া এইফালে ভিডিঅ' কল চলি আছে আমাৰ এইটো ভিডিঅ' কল বাকী তাইতকৈ খাই মজাকৈ চাই ভাল আহি গ'ল ব্যস্ত গাইছ ফুল ব্যস্ত এইবাৰ আহি পেলাই আমি শ্বহীদ স্মাৰক ক্ষেত্ৰ মোৰ পূৰা বেগটো চাক পূৰা লাইট হৈ গৈছে গাইছ এতিয়া আকৌ ফটোশ্বুট চলিল
গাইছ এই শ্বহীদ স্মাৰকৰ পৰা ওলালোঁ ওলাই মেলি এতিয়া কথাটো হ'ল কি তাৰ মোৰ শক্তিও নাই সূৰ্য নাই ভিডিঅ' বনাবা মই এতিয়া ভিডিঅ'টো শেষ কৰিম বাই বাই নতুন নতুন গাইছ আকৌ পাক ঘূৰি থাকিব আৰু বাই বাই গাইছ মই নোৱাৰোঁ এয়া কুমাৰ ভাস্কৰ বৰ্মা এইখিনি পালোহি গাইছ কথা এটা হ'ল মানে আজিও যোৱা নহ'ব গাইছ কালি মৰ্ণিং কামাখ্যা আমাক দৰ্শন কৰি ভিডিঅ'ত আপোনালোকে বেয়া পাব পাৰে কুমাৰ ভাস্কৰ মই গাইছ